হেল্ল' এভৰিৱান, ভোগালী বিহুৰ বহুত বহুত মৰম আৰু শুভকামনাৰে আপোনালোকক মোৰ নতুন এটি ভিডিঅ'লৈ আদৰণি জনালোঁ। আমি দেখিছে এয়া পূৰা কাম কৰিছে আৰু এই গুলপীয়া যে পিন্ধি আছে সেইগৰাকীয়ে হৈছোঁ মই। আৰু এয়া কিহৰ আয়োজন গম পাইছেনে? আমাৰ নামঘৰৰ চৌহদত এয়া হৈছে ভোগালী বিহুৰ উৰুকা ৰাতিৰ ভোজৰ কাৰণে আয়োজন চলি আছে। আৰু আপোনালোকে খাইছেনে? আপোনালোকে এনেকৈ সমজুৱাকৈ আহি মেলি এনেকৈয়ে খায়নে বাৰু? আমাক জনাব দেই। আৰু আপোনালোকে বাৰু ভিডিঅ'বোৰ চাই কমেণ্ট এটা দি দিবচোন। আপোনালোকৰ কমেণ্টবিলাক পালে মোৰ ইমান ভাল লাগে আৰু নতুন নতুন ভিডিঅ' এটা বনাবলৈ খুব ভাল লাগে গম পাইছেনে? এইফালে এয়া হৈছে আমাৰ নামঘৰ, নতুনকৈ বনি আছে। এতিয়ালৈকে আমাৰ মণিকূট স্থাপন হোৱাই নাই। আপোনালোকক বাৰু তেতিয়াৰ ভিডিঅ' তেতিয়া দেখাম। সেইবাবে এতিয়া আমাৰ ভোগালীৰ বিহুৰ ভিডিঅ'বিলাক আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই যাব দেই। কৃষ্ণ কৃষ্ণ আমিও যাম আৰু ইমান ডাঙৰ কাম পালে যে খুইদেউ। খুইদেউ আকৌ কামো কৰিছে আকৌ লাজো কৰে চাবলৈ। এইফালে আমাৰ কলিতানী খুইদেউৱে কাটি আছে গছ মানে কি জানে নাই? পচলাৰ গছ, কলগছ। একদম আজি জলকীয়াৰ ভাজি, মাছৰ পেটু মাথাৰ সৈতে পচলা ভাজিকণৰ সোৱাদেই আপোনালোকক মই কৈহে জনাম আৰু দেই কেনেকুৱা হ'ব। এই মতা মানুহবিলাকে কিবা বেলেগ কাম কৰিছিলে, সেইবাবে আমাৰ বাহুবলী কলিতানী খুৰীক লৈ আহিছোঁ বোলো। আমাৰ ঘৰতে আছে কলগছ, পচলা এটা লৈ আনোগৈ ব'লক। আৰু লগত আছে এইফালে খনিকৰ্ণী খুইদেউ। এইবোৰ আমাৰ গাঁৱলীয়া একদম ধুনীয়া ধুনীয়া আমাৰ খুৰীদেউহঁতৰ নাম গম পাইছেনে? আমি এনেকৈয়ে মাতোঁ। এইবোৰ প্ৰত্যেক গাঁৱৰে বা প্ৰত্যেক অঞ্চলৰে এটা এটা চিনাকি নে কি কয়? মাঘৰ বিহু মানে গৰম আৰু ন? হাঁহে বাঁহে পচলাই। মই ভিডিঅ'টো কৰি আছোঁ বুলি খুৰীদেউ বিৰাট লাজ। এতিয়াও দেখিছেনে মুখখন একদম লুকুৱাইহে আহিছে তেখেতে। দুয়োগৰাকী বাহুবলী খুৰীদেউ হাতত একদম পচলা লৈ এতিয়া গৈ আছে নামঘৰলৈ। অকল কাম কৰাতে নহয়, নচা গোৱা চবতে পাকৈত আমাৰ খুৰীদেউহঁত। সেইটো বেলেগ এটা। আপুনি গাই দিয়ক আকৌ। নেযাওঁ বুলি নক'বা বেয়া পাব, চিৰদিনৰ কাৰণে বিদায় ল'ব। আমাৰ কাম বনবোৰ কৰি পেলাই এয়া একেবাৰে ৰাতিৰ খানাৰ বাবে আয়োজন কৰিবলৈ ৰেডি হৈছে আমাৰ এয়া খনিকৰ দদাইদেউ। এই যে মই কৈছিলোঁ খনিকৰ খুইদেউ বুলি, এয়া হৈছে খনিকৰ দদাইদেউ। আজি ৰাতি মুখ টোপালি টোপালি খোৱা খাদ্যৰ সম্ভাৰৰ একদম জুতি যাদু দি দিব খনিকৰ দদাইদেউৱে। এতিয়া সকলোবোৰ ৰেডি হৈছে আৰু এইফালে দেখিছেনে কেৰাহী তেল পিঁয়াজ মছলা এইবোৰ যি দিব লাগে দি একদম মজাকৈ ৰান্ধি আছে। বিশ্বক জনাই দিয়া। বোলে আমাৰ হ'ল দেই। এতিয়া কি বনাই আছে দদাইদেউ? মাংস। হাঁহে কোমোৰাই। মাছে বিলাহীয়ে, মাটি দাইলে, কাঠআলুৱে আৰু কি লাগিছে? একেবাৰে মাঘৰ বিহু মিক্স চব্জি বনাইছো। বন্ধাকবি, ফুলকবি, গাজৰ, ফুলকবি, জ্বলা ভাজি বনাইছো। পচলা আৰু মাছৰ মাথা। সেইফালে দদাইদেউ বহি আছে। এইফালে আৰু এজন ৰান্ধনী আহি পাইছে এতিয়া। এজন এছিষ্টেণ্ট চেফ। এয়া তেওঁ মানে আঁঠু লৈছে। দদাইদেউহঁতে খানা বনাই থকাৰ মাজতে এইফালে ডেকা ল'ৰাকেইজনে কৰি আছে মেজিৰ কাম। খানা খোৱাৰ আগতে তেওঁলোকে মেজিটো ধুনীয়াকৈ সজাই লৈছে, কাৰণ কাইলৈ আকৌ মেজি জ্বলাবই লাগিব নহয়। ধুনীয়াকৈ জুই একুৰা দম দমকৈ জ্বলাই আমি এতিয়া বহি আছোঁ গোটেইখিনি জুইকুৰা সাবটোকে, কাৰণ ঠাণ্ডা যে পৰিছে। পাৰিলেতো সাবটিয়ে ধৰিলোহেঁতেন, কিন্তু জ্বলাৰ ভয়তহে দূৰে আছোঁ। সেইবাবে দূৰে থাকি আমেজটো লৈছোঁ আৰু। এইফালে দদাইদেউ বহি আছে, এয়া আমাৰ দেউতা আৰু বাকী ওচৰৰ খুৰীদেউহঁত, আইদেউ ভণ্টি সকলোৱে জুইকুৰাকৈ বেৰি ধৰি বহি আছোঁ আৰু। দদাইদেউহঁতে কেতিয়া শেষ কৰিব, কেতিয়া খাম, এনেদৰে হাঁহৰ মাংসৰ গোন্ধ লৈ বহি আছোঁ। এইফালে ৰান্ধনীয়ে বোলে হৈ গ'ল চব লাইন পাতি বহি দিয়া।
তাৰপিছত আৰু কোনে ৰখাব পাৰে কাক, হয়নে? সেইকাৰণে সকলোৱে বহিলে। প্ৰথমে বহিছে ভকতসকল আৰু আমাৰ ডেকা ল'ৰাখিনি, তাৰপিছত আমাৰ পাল আৰু, কাৰণ আমি এতিয়া ইয়াত লাগনি ভাগনি কৰি দিব লাগিব নহয়। মই আকৌ মাংস চাংস ধৰা নাই দেই। এই যে খুৰীদেউ দেখিছে, এই খুৰীদেউ হৈছে বৰমননি খুৰীদেউ। তেখেতে পূৰা হাঁহৰ দায়িত্ব লৈ লৈছে, কাৰণ তেখেতে খুব ধুনীয়াকৈ সকলোলৈকে সমানভাৱে জোৰাই দিব পাৰে। আমি আৰু এই কাষতে থকা ধৰক দালি ভাজি জ্বলা চব্জি সেয়াৰহে আৰু আমি সেইবাবে গোটেইখিনি আমি সেইখিনি কৰিলোঁ। এতিয়া আপোনালোকক সকলোকে দেখালোঁ। এই ল'ৰাকেইটা এতিয়া ৰৈ আছে, তেওঁলোকে বোলে চান্সেই নাপালে। হ'ব আৰু মই বোলো পিছতে বহিবা দিয়া। বাকী খুৰীসকলৰ সৈতে আমাৰ মা একদম হাঁহি হাঁহি বহি আছে, দেখিছেনে? এইফালে দিয়াই দিছে, খুৱাই খাইছে, নিয়াই নিছে। এতিয়া এইখিনি আৰু ছেকেণ্ড পাৰ্টিটো বহি আছে ইয়াত। এতিয়া সেইজনী হৈছোঁ মই, গুলপীয়া মাজতে ঘূৰি ফুৰিছোঁ ইফালে ইফালে কিবা এটা দি পেলাই। আৰু ঠগবাজি কৰিছোঁ দিয়কচোন, কিমান কাম কৰিম নে কি কয়? মনে মনে আৰু ইফালে ইফালে কৰি আছোঁ। আমাৰ মাক সুধিছোঁ বোলো কেনে হৈছে, কেনেকুৱা পাইছা? একদম হে ক'বলৈ বাদি নাই। মজা নে? মজা, হাঁহ মাংস খাইছে নাই আপুনি? বহুত মজা, বহুত মজা। মাতিব নোৱাৰোঁ। মাতিব নোৱাৰা মজা আছে নি? খুইদেউ ভাল লাগিছেনে? ভাল খাইছে খুইদেউ? অঁ মীনাক্ষী কি লাগিব? নিমখ জলকীয়া নেমু। এতিয়া গছপুলি ৰুইছোঁহে, ৰ'বা অহা বছৰলৈ। অঁ দুটা খাইছা নি? আৰু এটা আনি দিওঁ নি? এইজনী ছোৱালী মুখখনো দেখাই দিওঁ। অঁ খুইদেউ চেল নহৈছে নি? সোৱাদ ভাল নহয় বুজিছা খুইদেউ। কিমান কাম কৰিম আৰু বুজিছেনে, কিমান কৰিম। এতিয়া বোলো ফাইনেলি অকণমান ডকচি লওঁ, ভালকৈ বোলো সানি পুটুকি মহাৰি খাই লওঁ। গাত অকণমান বল শক্তি হ'বই লাগিব দিয়কচোন, কাইলৈ আকৌ ভোজ এটা আছে নহয়। এতিয়াও হেৰি হৈ গ'লে মানে গাত বল শক্তি নাইকিয়া হ'লে কেনেকৈ হ'ব? এতিয়া আমি গোটেই সোপাই লগ খাই লৈছোঁ। এয়া আমাৰ লাষ্ট ট্ৰিপ দেই। শেষত বিলনীয়াৰ ভাগ যে, আমি বিলনীয়া আছিলোঁ, সেইবাবে আমাৰ মানে ভাগটো সদায় শেষত। মাছৰ ফান একদম পূৰা চুপিছে। আৰু আমাৰ পপিহঁতৰ কেইটা বাতি আছে? পপিৰ চাওঁ, কলিজা খাইছে তাই। খাইবোৰ হৈ গ'ল আৰু এইফালে এইটো ৰুমতে থাকিব ল'ৰাকেইটা, সেইবাবে ধুনীয়াকৈ এইবোৰ বন্ধ চন্ধ কৰি লৈছে। এতিয়া খেৰ চেৰ পাৰি ধুনীয়াকৈ থাকিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনে পালে ভিডিঅ'টো জনাব, ভাল পালে কমেণ্ট কৰিব আৰু লাইক কৰিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। আজিলৈ আহিছোঁ, বাই বাই। অতি সোনকালে মেজিৰ ভিডিঅ'টো আপলোড কৰিম, আপোনালোকে চাব দেই।